Hello everyone, welcome to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰীমা কৃষ্ণালে। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আজি মই আন এটি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ, যাৰ নাম আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ পাৰ্ট 1, য'ত জেনেৰেল নলেজৰ কিছু আভাস পোৱা যাব। মই কিছু কিতাপৰ পৰা বা কিছুমান অভিজ্ঞ ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছোঁ, য'ত আমি একোটা খণ্ডত 20টা কুৱেশ্যন দিম, তাৰ এনচাৰসমূহো দিম আৰু লাষ্ট কুৱেশ্যনটো আপোনালোকৰ মাজলৈ এৰি দিম। আৰু যিয়ে জানিব এনচাৰটো মোৰ কমেণ্ট বক্সত দিব। তেনেকৈ হ'লেও আমাৰ অকণমান হ'লেও সময় পাৰ হ'ব। আৰু আমি সকলোৱে জ্ঞাত যে এতিয়া বাহিৰলৈ গৈ কোনো ভিডিঅ' ক্ৰিয়েট কৰাটো অসম্ভৱ, যিহেতু পৰিস্থিতি আমি সকলোৱে জানোৱে। সেইকাৰণে ঘৰতে থাকি আমি যি পাৰোঁ আপোনালোকৰ মাজলৈ দাঙি ধৰিব চেষ্টা কৰিম। আৰু আপোনালোকে ঘৰতে ছেভ হৈ থাকি আমাৰ ভিডিঅ'সমূহ চাই থাকিব। আৰু লগতে এইখিনিতে কৈ থৈ দিওঁ, যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আগতে কৰি থৈছে তেন্তে থেংক ইউ ছ' মাছ। লগতে লাইক কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Let's start in 1 নম্বৰ, অসমৰ পুৰণি নাম কি? উত্তৰ প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ, অসমৰ প্ৰথম স্নাতকগৰাকী কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। 3 নম্বৰ, প্ৰথম অসমীয়া ICS জন কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। 4 নম্বৰ, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ নীল নদী। 5 নম্বৰ, পোনপ্ৰথমে GST প্ৰৱৰ্তন কৰা দেশ কোনখন? উত্তৰ ফ্ৰান্স। 6 নম্বৰ, সংবিধান প্ৰৱৰ্তন কৰা প্ৰথমখন দেশ কোনখন? উত্তৰ আমেৰিকা। 7 নম্বৰ, প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল? উত্তৰ সুধলতা দুৱৰা। 8 নম্বৰ, মহাভাৰতৰ পুৰণি নাম কি? উত্তৰ জয় সংহিতা। 9 নম্বৰ, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কোনটো? উত্তৰ এণ্ডিজ। ই দক্ষিণ আমেৰিকাত অৱস্থিত। 10 নম্বৰ, ভাৰতৰ সংবিধানখন ৰচনা কৰিবলৈ কিমান সময় লাগিছিল? উত্তৰ 2 বছৰ 11 মাহ 18 দিন। 11 নম্বৰ, প্ৰথম অসমীয়া মহিলা IAS গৰাকী কোন আছিল? উত্তৰ পাৰুল দাস। 12 নম্বৰ, অসমৰ প্ৰথম মহাবিদ্যালয় কোনখন? উত্তৰ কটন মহাবিদ্যালয়। 13 নম্বৰ, প্ৰথম অসমীয়া ৰাজ্যপাল গৰাকী কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি। 14 নম্বৰ, অসমৰ প্ৰথম চিত্ৰ নিৰ্মাতা কোন আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 15 নম্বৰ, প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? উত্তৰ প্ৰহ্লাদ চৰিত্ৰ। 16 নম্বৰ, উপন্যাস সম্ৰাট বুলি কোনজন ব্যক্তিক কোৱা হয়? উত্তৰ ৰজনীকান্ত বৰদলৈ। 17 নম্বৰ, আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। 18 নম্বৰ, মোগলসকলে অসমক কিমানবাৰ আক্ৰমণ কৰিছিল? উত্তৰ 17 বাৰ। 19 নম্বৰ, অসমীয়া কথা কবিতাৰ জনক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। 20 নম্বৰ, এই 20 নম্বৰ প্ৰশ্নটো মই আপোনালোকৰ কাৰণে এৰিলোঁ। প্ৰশ্নটো হৈছে, মহাত্মা গান্ধীক সৰ্বপ্ৰথমে কোনে মহাত্মা বুলি কৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে যদি জানে মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
আৰু যদি নাজানে তেন্তে মই আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ ছেকেণ্ড পাৰ্টত ইয়াৰ উত্তৰটো জনাই দিম আজিলৈ আহোঁ ধন্যবাদ